আজি আমাৰ খৈৰাবাৰী ব্লক কমিটি BPF দলৰ আণ্ডাৰত যিটো জইনিং চেৰেমনিয়েল প্ৰগ্ৰাম ইয়াত BJP আৰু UPPLৰটো বেছি হয় বাকী কংগ্ৰেছ UDF আৰু GSP এনেকুৱা দলৰ পৰা আছে মেক্সিমাম BJP আৰু UPPL মুঠতে 400+, UPPL 400+ আছে BJPও 400+ আছে তো খুব ভাল প্ৰগ্ৰাম হৈছে যোৱাকালিও আমাৰ ইয়াত যোৱাকালিও আমাৰ কিবা আছিলে মৈদাইগুৰিত আছিল তাতেও মানে খুব ভাল প্ৰগ্ৰাম হৈছে এইবিলাক জইনিং প্ৰগ্ৰাম যেটো হৈ আছে খুব পজিটিভলি মানে সাইনটো খুব ভাল BPF ফালে আৰু 2024 যেটো নিৰ্বাচন হ'ব আজিৰ দিনটো যদি চোৱা যায় তেতিয়াহ'লে আমি জিকাটো 100% দৰং আৰু ওদালগুৰি লোকসভাত মুঠতে ওদালগুৰিত 6-7টা সমষ্টিৰ যিখিনি জইনিং চেৰেমনিয়েল হ'ল বিৰাট ভাল মুঠতে BJPৰো বহুত সোমাইছে BJP ছাপৰ্টাৰ আৰু UPPLৰ লিডাৰ আৰু ছাপৰ্টাৰ বহুত সোমাইছে কথা সেইটোৱে নাই UPPLৰো সোমাইছে লিডাৰো সোমাইছে কৰ্মীসকলো সোমাইছে BJPৰো লিডাৰো সোমাইছে কৰ্মীসকলো সোমাইছে মুঠতে আৰু বহুত যোগাযোগ কৰি আছে BJPৰ কেইজনমান লিডাৰে আৰু অতি সোনকালে আমাৰ দলত সোমাব UPPLৰ কিছুমান লিডাৰো অতি সোনকালে আমাৰ দলত সোমাব মুঠতে বেয়া নহয় খুব ভাল তাৰমানে প্ৰমোদ বড়ো চৰকাৰ ব্যৰ্থ হৈছে নেকি প্ৰমোদ বড়ো একো কাম কৰা নাই ব্যৰ্থ হৈছে যাৰ ফলত আজি যোৱা ইলেকশ্যনত BJP কৰা লিডাৰ কৰ্মীসকলে UPPL কৰা লিডাৰ কৰ্মীসকলে মানে দল এৰি পেলাই আমাৰ দলত আহিছে যে আমাৰ অভিযানটো হ'ল প্ৰমোদ বড়ো হাটাও BTC বাচাও এই অভিযানৰ সকলো জাতি জনগোষ্ঠীৰ লগ লাগি আমাৰ দলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে এইটোৱেই চিম্বল নাই কোকৰাঝাৰতো BTC অফিচ খালী শূন্য অকল চাকৰিয়ালসকল আছে পাব্লিক নাযায় কেলে মানে BTC অফিচত যায় কোনো স্কিমো নাপায় কোনো EMক লগ নাপায় কোনো MCLক লগ নাপায় বা কোনোবা প্ৰমোদ বড়োক লগ নাপায় ইয়াত যাই কি কৰিব কোনো পাব্লিকে নাযায় আগত ইমান ভিৰ আছিল এই BTC অফিচটো আজিৰ দিনত শ্মশান নিচিনা হৈ গ'ল তাৰমানে আজিৰ দিনত FC অফিচৰ পৰাহে ডাইৰেক্ট BTCটো চলাই আছে FC অফিচৰ পৰাহে ডাইৰেক্ট BTCখন চলাই আছে সেইকাৰণে BTC অফিচত যায় একো কাম নাই এই BTC অফিচ খালী হোৱাটো শ্মশান নিচিনা হোৱাটো কাৰণ এইটোৱেই দেই থেংক ইউ আমাৰ চৰকাৰটো 2025ত আহাটো খাটা BPF চৰকাৰৰ যিখিনি কাম কৰা হৈছিলে সেইখিনি কাম প্ৰমোদ বড়োক গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন কৰিছে প্ৰমোদ বড়োটো নতুন কাম কৰা নাই আমাৰ দিনত যিখিনি আধৰুৱা কাম হৈ আছিলে সেইবিলাক চব কেঞ্চেল কৰিলে সি কৰা নাই মানুহটোৱে মানে কাম কৰাৰ ইচ্ছা নাই মই কৈছোঁ না BTCৰ পইচা সোমাইছে এই পইচাটো BTC ৰাইজৰ কাৰণে কাম কৰিব লাগে সি ভাবি আছে এই পইচাটো নিজৰ পকেটৰ বুলি ভাবে সি সেইকাৰণে একো খৰচা কৰা নাই বা মিছইউজ কৰি আছে ছাপ্লাই দি পেলাই কাম কৰি আছে আৰু এনেকুৱা মাটিৰ পাট্টা দিয়া ক্ষেত্ৰতো এনেকুৱা মাটি যে পাট্টা দিব লাগে তাৰমানে সি নিজৰ মাটিহে ভাবি আছে মাটিৰ পাট্টা দিয়া মানে নিজৰ মাটিকে কোনোবা এজনক দিয়া নিচিনা লাগে মানুহটোৱে এনেকুৱা মনোভাৱ সেইকাৰণে একো হোৱা নাই BTCত আৰু সি একো কৰিবও নোৱাৰে আৰু কৰিব ইচ্ছাও নাই বাছ জিৰ' BPF চৰকাৰৰ দিনত বিভিন্ন অফিচ কাছাৰী নিৰ্মাণ কৰা হৈছিলে কিন্তু সেই অফিচ কাছাৰী সংবাদ মাধ্যমত প্ৰচাৰ হৈছে যে প্ৰমোদ বড়োক গ্ৰহণ কৰা নাই প্ৰমোদ বড়োৱে সেইটো লাজ লাগিব কথা না সি মানে লাজ লাগি আছে আমি বনোৱা অফিচত কেনেকৈ অফিচ কৰিম কেনেকৈ কাম কৰিম মুঠতে জিৰ' তাৰ দেই ব্লক কমিটিৰ আণ্ডাৰত যিটো জইনিং প্ৰগ্ৰাম আছিলে ইয়াত 583জন ব্যক্তিয়ে আমাৰ সেই দলত যোগদান কৰিছে আৰু বিশেষভাৱে 552জন ব্যক্তিয়ে UPPL দলৰ পৰা আহিছে আৰু 451জন ব্যক্তিয়ে BJPৰ পৰা আহিছে আৰু প্ৰায় 580জন মানে ব্যক্তিয়ে তেওঁলোকে আমাৰ দললৈ কিছুমানে ঘূৰি আহিছে আগতে আছিলে
আৰু বহুখিনি ব্যক্তি আমাৰ নিউ জইনিঙো আছে, তেওঁলোকে নতুনকৈ যোগদান কৰিছে। তো আটাইকে আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। তো এই মুহূৰ্তত আমি ক'ব লাগিব আমাৰ BGC এলেকাত চৰকাৰ আছে না নাই, মানুহবিলাকৰ বিৰাট সন্দেহ হৈ গৈ আছে চৰকাৰ আছে না নাই। গতিকে তাৰ কাৰণে এতিয়া এটা ভাল চৰকাৰ ৰাইজে বিচাৰি আছে। তো ৰাইজে বিচাৰি আছে নেক্সট বাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ পাতক, কাৰণ তেখেতৰ 17 বছৰ কালচোৱাত BGC এলেকাত কিবা নহয় কিবা হৈছিলে, বহুখিনি উন্নয়ন হৈছিল দেখা পাইছিলে, বহুখিনি ডেকা গাভৰুবিলাকে চাকৰি বাকৰি পাবৰ কাৰণে সক্ষম হৈছিলে, এইখিনি দেখা পাইছে। বহুখিনি অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠিছিলে, এইখিনি দেখা পাইছে। এতিয়া কিন্তু কি হৈছে, প্ৰমোদ বড়ো চৰকাৰখনত থকাত চৰকাৰ আছে না নাই মানুহবিলাকে এতিয়া সন্দেহ হৈ গৈ আছে, কাৰণ চৰকাৰৰ কোনো এক্টিভিটিছ নাই এতিয়া। তাৰ কাৰণে মানুহবিলাকে আগন্তুক নিৰ্বাচনত সেই দলক নিশ্চয় সহায় কৰিব আৰু ৰাইজে পুনৰবাৰ হাগ্ৰামাক ইয়াৰ BGCৰ চিফ বনাই পেলাই এই অঞ্চলৰ উন্নতিৰ কথা আকৌ ভাবিছে। তাৰ কাৰণে ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ খৈৰাবাৰী ব্লক মানে UPPLৰ সভাপতি যিজনে ফাউণ্ডাৰ ইয়াত কৰিছিলে, দায়িত্ব লৈছিলে, তেখেতে আজি কি অনুভৱ হৈছে সঁচাকৈ ইয়াত যে এটা চৰকাৰ আছে সেইটো একদম মানে ভাবিবই পৰা নাই। তো ৰাইজে কিবা এটা দিব পৰা নাই তেওঁলোকে। তো তাৰ কাৰণে এতিয়া তেওঁলোকে আমাৰ দলত যোগদান কৰিবৰ কাৰণে আহিছে। মত বিৰোধ হৈছে। তো আগৰ BPFৰ দিনত যেনেকৈ উন্নতি হৈছিল সেই উন্নতিটো ৰাইজে বিচাৰিছে, কিন্তু তেওঁলোকে কৰিব পৰা নাই। ৰাইজে সুধি আছে। ইয়াৰ কাৰণে আজি নিশ্চয় তেওঁলোকে মোহ ভংগ হৈছে, ইয়াৰ কাৰণে আমাৰ দললৈ আহিছে। আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি চৰকাৰ পাতিম, সুন্দৰ এটা চৰকাৰ পাতিম। এই চৰকাৰখনে সকলো জাতি গোষ্ঠীৰ মানুহক আমি সমানে আমি চাম। আগতে চোৱা হৈছিলে, তাৰ কাৰণে আজি সকলো জাতি গোষ্ঠীৰ মানুহ ইয়াত একত্ৰিত হৈছে, আমাৰ এটা মিলন ভূমি হৈছে। গতিকে আমি আশা ৰাখিছোঁ, আমি সদায় ভাতৃত্ববোধৰ কথা কৈ আছিলে, আজি ইয়াৰ প্ৰমাণ হৈছে দেই। আৰু আমাৰ কি কয়, যিখিনি ডেকা গাভৰু আছিলে তেওঁলোকে একদম মনবিলাক ভাঙি গৈছে, চৰকাৰৰ পৰা একো সুবিধাই নাপায়। আজি BGC 3 বছৰ মানে ডিচেম্বৰত 3 বছৰ কাৰণ হ'ব, একবাৰো এডভাৰটাইজমেণ্ট নাই চাকৰি দিবৰ কাৰণে। তো ইয়াত মানে হাজাৰ হাজাৰ গ্ৰেজুৱেট আছে, হাজাৰ হাজাৰ মানুহে MA পাছ কৰি আছে, MSc পাছ কৰি আছে। কি কৰিব? কমচে কমটো অলপ সকাহ দিব লাগিছিলে, এইখিনিও হৈ নুঠিল। আগতে কথা দিয়া হৈছিলে তেওঁলোকে ঘৰে ঘৰে চাকৰি, ঘৰেটো বাদে দিয়ক। এতিয়া যিখিনি বেকাৰ হৈ আছে তেওঁলোকৰ কাৰণে কিবা এটা পদক্ষেপ লওক, এইখিনি মুহূৰ্তত আমি আপিল জনাইছোঁ। কিন্তু আমি এই 3টা বছৰ কাল হ'ব ডিচেম্বৰত একো পদক্ষেপ লোৱা আমি দেখা নাই। গতিকে ৰাইজে মোহ ভংগ হৈছে, আমাৰ ডেকা গাভৰুসকলে মোহ ভংগ হৈছে।